নমস্কাৰ ভিউৱাৰ্ছসকল, জনপ্ৰিয় নেদেখা ফাগুনৰ ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে বৈভৱ চলিহাই গুণ্ডা লগাই মিচিমিক মাৰিবলৈ পঠিয়াইছিল আৰু মিচিমিক মাৰিবলৈ লওঁতেনে ৰূপনীলে বচায় আৰু মামুনে ৰূপনীলক মামা বুলি মাতে আৰু মিচিমি আচৰিত হয়। তাৰ পিছত ৰূপনীলে মামুন আৰু মিচিমিক গাঁৱলৈ লৈ যাম বুলি কয় আৰু অনিবানে ৰূপনীলে কোৱা সকলোবোৰ কথা শুনে আৰু মামুনে যে কথা ক'ব পাৰে বুলি গম পায়। এতিয়া বাৰু ৰূপনীলৰ লগত মিচিমি গাঁৱলৈ যাবনে, অৰ্থাৎ ৰূপনীল আৰু মিচিমি আকৌ মিলন হ'বনে বাৰু জানিবলৈ পাব আজি খণ্ডটো। আনফালে বিক্ৰমে পৰিধিক প্ৰশ্ন কৰিছিল অনিবানক ভাল পোৱাৰ পিছতো কিয় মিছা বদনাম দি অনিবানক জেললৈ দিলা বুলি কয়। এতিয়া বাৰু পৰিধিয়ে কি উত্তৰ দিব জানিবলৈ পাব আজি খণ্ডটো। আৰু আমি দেখিছিলোঁ যে অনিৰুদ্ধ চলিহাৰ ঘৰৰ সকলোবোৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড যে বৈভৱ চলিহাই, সেই কথাটো অনিৰ্বাণহঁতৰ লগতে বীৰেনাইও গম পায়। আৰু এই কথাটোও গম পায় যে মিচিমিৰ অতীতটো বৈভৱ চলিহাই ধ্বংস কৰিছিল আৰু চিৰদিনৰ কাৰণে খোজকাঢ়িব নোৱাৰা কৰিছিল। এতিয়া বাৰু বৈভৱ চলিহা কি হ'ব জানিবলৈ পাব জনপ্ৰিয় নেদেখা ফাগুনৰ ধাৰাবাহিকখনৰ আজি খণ্ডটো। সঁচাকৈ ভিউৱাৰ্ছসকল, আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে নেদেখা ফাগুনৰ ধাৰাবাহিকখন চাবলৈ এতিয়ালৈকে অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।